প্ৰথম টেষ্টিমনিটো অলপ পাৰ্চনেল। আপোনালোকে জানে যে মোৰ মিছেছটো বিলিভ নকৰে, আৰু বিলিভ নকৰাৰ কাৰণে কি হৈছে, তাইৰ পিছত শয়তানটো লাগি থাকে। এনেকুৱা নহয় যে বেমাৰ আজাৰ দি বা কিবা কৰি, সেনেকুৱা নহয়। সি মানে তাই য'তে যায় তাই শত্ৰু বনাই দিয়ে। মানে তাই কামত ভাল, কাৰো লগত কাজিয়া নকৰে, কাকো টানকে নকয়, চিম্পল মানুহ, কিন্তু ষ্টিল চি হেজ লটছ অফ এনিমিজ। কেনেকৈ এনিমি হৈ যায় কোনো গম নাপায়। এনেকুৱা এটা এনিমি আপোনালোকৰ আগত মই টেষ্টিমনিও দিছোঁ, নিজৰ বছটোৱে আছিলে, পিছত ঈশ্বৰে তাক কেনেকৈ গুচালে আপোনালোকে চবে জানে। এতিয়া সেই বছটো গ'ল, এতিয়া বেলেগ এটা বছ আহিছে। অফিচত কিছুমান মানুহ আছে মানে সেই বছটোক তাহাঁতৰ এগেইনষ্টে ওচৰতে মানে তাহাঁতৰ এগেইনষ্টে মানে ভৰকাই দিছে। সেইদিনাখন মোক কৈছে যে অংকুৰ, মোৰ ঘৰত অংকুৰ বুলি মাতে, মই আৰু চাকৰি নকৰোঁ যে কিয় নাই, এনেকুৱা তেনেকুৱা কথা, মইতো কাকো হাৰ্ম কৰা নাই, কাকো একো কৰা নাই, মোৰ পিছত কিয় মানুহ লাগি থাকে। মই বহুত বুজাইছোঁ, এই থাকেই এইবিলাক অফিচ পলিটিক্স থাকেই এইবিলাকৰ, এনেকুৱা তেনেকুৱা, আমাৰ অফিচতো আছে, এনেকুৱা তেনেকুৱা কৈছোঁ আৰু। তাৰপাছত মোৰ মুখেদি ফটকে এটা কথা ওলাই গ'ল, শয়তান তোৰ পিছত নহয়, মোৰ পিছতহে লাগি আছে। হাই তাৰমানে তই যে যীচুক মান, সেইকাৰণে শয়তান মোৰ পিছত আহিছে। এই গোটেই প্ৰব্লেমৰ কাৰণ যীচু হয়, তই যীচুক এৰ বোলে। মোক যীচুক এৰিব দিছে। মইতো চুপচাপ শুনি আছো, এইটো কথা কোনে কৈ আছে? যীচুৱে যোনে বছ এটাক জেলত পঠাই দিছে তাইক বচাবৰ কাৰণে, সেই মানুহজনীয়ে কৈ আছে যীচুক এৰি দে। মই ক'লো এই যীচু, মই ধেমালিকে কৈছো, যীচুক এৰি কি শয়তানক ল'ম নেকি? এনেকৈ তই এইবিলাক কথা মোক নকবি দে, এই চব কথা বহুত গালি পাৰিলে, গালি পাৰি উঠি গুচি গ'ল। সেইদিনাখন আকৌ তাইক কিবা ডক্টৰৰ ওচৰত নিব লাগে, কিবা এটা দেখাবৰ কাৰণে। পিছত নিজে আহিছে, মোৰ লগত ডক্টৰৰ ওচৰত যাবিনে? গহীনাই সুধিছে, ভাবিছে মই নাযাওঁ আৰু, বহুত বেয়া পাইছোঁ। কৈছোঁ যাম তো, কিয় নাযাম, বল বল বল। কৈছোঁ ধুনীয়াকৈ ডক্টৰৰ ওচৰত লৈ গ'লোঁ, ফাৰ্মাচীত লৈ গ'লোঁ, দৰৱ চৰৱ কিনি আনিলোঁ। নেক্সট দিনাখন মই লেপটপত কিবা কৰি আছিলোঁ, মই দিনাখন অফিচ যোৱা নাই, ঘৰতে আছিলোঁ। আহিছে, ওচৰত ৰখিছে, বোলে চৰি। কিয় চৰি কিয়? তোক কালি মই বহুত বেয়াকৈ ক'লোঁ। এতিয়া চৰি কোৱাটো টেষ্টিমনি হ'ব পাৰেনে? হয়, মোৰ কাৰণে। কিয় কাৰণে? আজি আমাৰ 2009ত বিয়া হৈছে, আজি কিমান 2025, 16 years. I have never heard sorry from her mouth. Can you believe that? মই কৈছোঁ বহুতবাৰ, তাই মুখেদি কিন্তু মই চৰি শুনা নাই আজিলৈকে। সেইদিনাখন ফাৰ্ষ্ট চৰি শুনিছোঁ, আৰু মই ঈশ্বৰক ধন্যবাদ দিছোঁ। যদি মই তাক খং কৰি, তাইক যদি মই এই তোৰ লগত নাযাওঁ, যা অকলে যা, এনেকুৱা যদি ট্ৰিটমেণ্ট দিয়া হ'লে, তাই সেই দুখটোত যীচুক দিলে হয়। তাৰমানে মই চোন নাই, যীচুক বেয়াকৈ, আৰু দাদাও মোক কৈছিলে যে ৱাইফক সদায় মৰম কৰিব, আপোনাৰ ৱাইফটো আপুনিয়ে হয়, তাৰমানে এনেকুৱা টাইপ মোক দাদাই কৈছিল। সেইটো সময়ত মই ধৈৰ্য ৰাখিলোঁ, আৰু ধৈৰ্য ৰখাৰ ৰিৱাৰ্ডটো কি দিলে ঈশ্বৰে, যে 16 বছৰৰ পিছত চৰি শুনিছোঁ। ত' সেইটো ফাৰ্ষ্ট টেষ্টিমনি। ছেকেণ্ডটো, আপোনালোকে জানে যে মই যে এবাৰ যে গাহৰি কিবা ট্ৰেডিঙত যাওঁতে যে বহুত যে অফিচিয়েল কিবা কিবি হাৰ্ডেলছ আহিছিল, তাৰপিছত চব প্ৰভুৱে গুচালে, সেই হাৰ্ডেলটোতো তেতিয়া গুচি গ'ল, কিন্তু সেইটো অৰ্ডাৰ তাৰমানে এভৰি মান্থ ওলাই থাকে, চব বেলেগ বেলেগ মানুহ পঠাই থাকে, তাৰমানে বক্সিৰহাট আৰু চিৰাপুৰ গেটত। আৰু মোৰ যেতিয়া প্ৰথম অৰ্ডাৰটো কেঞ্চেল হৈছিল, তেতিয়া কিন্তু মোৰ বছে কৈছিল, বছ মানে একদম ডাইৰেক্ট কমিশ্যনাৰ অফ টেক্সেছে কৈছিলে যে এখেতে কিন্তু কামটো কৰিবই লাগিব, এতিয়া মই কেঞ্চেল কৰি দি আছোঁ, কিন্তু কৰিবই লাগিব, এনেকৈ কৈছে, চবেই এবাৰ নে এবাৰ কৰিবই লাগিব, এনেকৈ কৈছে। চ' চিন্স তেখেতে সেনেকৈ ক'লে যে মই কৰিবই লাগিব, চ' সেইটো কেঞ্চেল হোৱাৰ পিছত যিমানবাৰ অৰ্ডাৰ ওলাইছে, মোৰ মানে হাৰ্টটো ধপ ধপ কৰি থাকে, মানে ইটোত নাম থাকিব নেকি, ইটোত নাম থাকিব নেকি, কিন্তু নাম নাই, নাম এটাতো নাছিলে। তাৰ পাছত মই প্ৰভুক ক'লোঁ, প্ৰভু এনেকুৱা এভৰি মান্থ মোৰ মানে ভয়টো আহে, এইটোকে বন্ধ কৰি দিয়া, এইটো বন্ধই কৰি দিয়া, গেটটো মানে এইটো বন্ধই কৰি দিয়া, এনেকৈ কৈছোঁ। সেইটোকে মই প্ৰাৰ্থনা কৰি আছিলোঁ। তো মোক প্ৰভুৱে ক'লে, তহঁতক অথৰিটি দিয়া হৈছে, মুখেৰে নকওঁ কিয়, এনেকৈ কৈছে, মুখেৰে কওঁ, এনেকৈ কৈছে। তাৰপাছত ক্লিয়াৰ শুনিছোঁ দেই, একদম অথৰিটি দিয়া আছে, মুখেৰে কওঁ, এনেকৈ কৈছে। মই মুখেৰে ক'লোঁ, তহঁতি চব বন্ধ হৈ যাবি, তহঁতৰ অস্তিত্ব নাইকিয়া, মই নাম লৈ আমুক গেট, তহঁতি চব ইমান দিনৰ ভিতৰত বন্ধ হৈ যাবি, এনেকুৱাকৈ মই মুখেৰে কৈ দিলোঁ, খতম কাহিনী।
15 ডেইজৰ পিছত এটা অৰ্ডাৰ আহিছে, আপোনাক দেখাব পাৰোঁ, গেট বন্ধ। তাৰমানে লাষ্ট যিটো মানে মোৰ নাম আহিব ভাবিছিলোঁ, তাতে মোৰ নাম নাহিলে, বেলেগ এটা গ্ৰুপ গৈছিলে, সিহঁতৰ 1 মাহৰ জেগাত 15 ডেইজ কৰিয়ে গেটটো বন্ধ হৈ গ'ল। কিয় বন্ধ হ'ল আজিলৈকে কোনো নাজানে। এইটো ডাঙৰ গভৰ্ণমেণ্ট ডিচিজন হয়। কিয় বন্ধ হ'ল ন ওৱান ন'জ। আমি নিজে আছোঁ যে মাতি নিলে মানুহ, আধাতে গেট বন্ধ কৰি আকৌ সিহঁতক ঘূৰাই পঠাই দিলে, গেটো বন্ধ হৈ গ'ল। চ' তাতে আমি কি দেখিলোঁ যে কিছুমান বস্তু অথৰিটি আমাক ঈশ্বৰে দিয়া আছে। চ' ইউ নিড নট বেগ টু গড। ঈশ্বৰক মানে আমি ভিক্ষা খুজি থাকিব নালাগে, এইটো মোক দিয়া, এইটো মোক দিয়া। কিছুমান বস্তু অথৰিটি আপোনালোকক দিয়া আছে, সেইটো অথৰিটি দি ডাইৰেক্ট মানে আপোনালোকে এই বস্তুটোক ক'ব লাগিব। বেমাৰ হ'লে বেমাৰক ক'ব পাৰে, ভূত হ'লে ভূতক ক'ব পাৰে। সেইটো অথৰিটি ৰিয়েলাইজেশ্যনটো মোৰ সেইদিনাখন ভালকৈ হৈছে দেই। সেইটো এটা। থাৰ্ডটো মানে আমাৰ অফিচৰ এগৰাকীৰ মানে অফিচাৰ লৈ পেলাই। তাৰমানে মোৰ বছগৰাকী লেডি। এতিয়া আমাৰ ৰুমটো এটাই, মই এনেকুৱা কম্পিউটাৰত কাম কৰি থাকোঁ, তেফালে এইটো ছাইডত বহি মানে হেৰি কৰি থাকে। তেখেতৰ ঘৰত মানে প্ৰব্লেম বহুত। তেখেতৰ হাজবেণ্ডৰ লগত মানে ৰিলেশ্যন বেয়া। তেখেতৰ নিজৰ ডিঙিত মানে এনেকুৱা গইটাৰ হৈছে, ইমান ডাঙৰ হৈ গৈছে, এনেকুৱা গইটাৰটো ওলাই থাকে। ল'ৰাটোৰ কিবা মানে ব্ৰিডিং প্ৰব্লেমছ আছে, সি মানে খেল এইবিলাক খেলিব নোৱাৰে। নৰ্মেল যিটো ল'ৰা এটাই খেলা ধূলা কৰে, হেৰি কৰে, ই নোৱাৰে তাৰমানে। মোক যেতিয়া প্ৰথমবাৰ ক'লে যে ল'ৰাটো এনেকুৱা প্ৰব্লেম, মোৰ মন গৈছে যে প্ৰাৰ্থনা কৰোঁ নেকি, এনেকুৱা মন যায় আৰু। 1.5 বছৰ আগৰ কথা, প্ৰথম গৈ কৈছে যে মোৰ ল'ৰাৰ এনেকুৱা কাম। মন যায় প্ৰাৰ্থনা কৰিব, কিন্তু পুৰা কাট্টাৰ হিন্দু আৰু মানে ভয়ে লাগে প্ৰাৰ্থনাৰ কথা ক'বলৈ, যিচুৰ কথা ক'বলৈ ভয়ে লাগে আৰু পোৱা নাই। আচল হাজবেণ্ডৰ কথা কয়, মোৰ হাজবেণ্ড এনেকুৱা তেনেকুৱা, মোৰ মাহঁতেও মোক ভালকৈ ট্ৰিট নকৰে, এনেই কেতিয়াবা কয় আৰু। তেতিয়াও প্ৰাৰ্থনা কৰিব পৰা যায়, কিন্তু সাহটো নাহে। লাষ্ট যেতিয়া তেখেতে ক'লে এনেকুৱা, আমি জানো মানে তেখেতে অফিচৰ পৰা ছুটি লৈ দেখাবলৈ গৈছে ডক্টৰক, এইটো ডাঙৰ হৈ আহিছে আৰু প্ৰাৰ্থনা কৰিব মন গৈছে, কিন্তু নাই, ভয়। প্ৰভুক মই আল্টিমেটলি ক'লো, প্ৰভু মই নোৱাৰিম আৰু, মোৰ পৰা বাৰ্ডেনটো বোজাটো লৈ লোৱা আৰু, মই এই মানুহজনীৰ কাৰণে প্ৰাৰ্থনা কৰিব নোৱাৰোঁ, চান্সেই পোৱা নাই। আৰু যেতিয়া মানে মই ক'ম বুলি ভাবোঁ, মানে মই আমুক মন্দিৰত গৈ পেলাই এনেকুৱা কৰিলোঁ, তামুক মন্দিৰত গৈ এইটো কৰিলোঁ, এইবোৰৰ কথা ওলাই দিয়ে। মই এইবোৰত আৰু যিচু কেনেকৈ সোমাই দিম হা। কৈছোঁ প্ৰভু এইটো মোৰ পৰা লৈ যোৱা আৰু, মই নোৱাৰিম প্ৰাৰ্থনা কৰিব। প্ৰভু অ'কে বুলি ক'লে, হ'ব আৰু নালাগে। এইটো হৈছে বুধবাৰৰ কথা। বৃহস্পতিবাৰে মানে কি হৈছে, আমাৰ মানে শুক্ৰবাৰে মিটিং আছিলে 10:30 পৰা। কিবা মিটিঙৰ বস্তু খুব কমপ্লিকেটেড কিবা বনাই আছিলোঁ মই। বাইদেউ পিছফালে বহি আছে আৰু বনাই থাকোঁতে মোৰ কি মন গ'ল, মই কৈ দিলোঁ আপুনি ভূত মাতি পাইছেনে, এনেকৈ কৈ দিলোঁ। দাদাই কৈছিল ন আত্মা পোহে কি, ময়ো ভূত মাতিছিলোঁ এটা সময়ত দেই। মোৰ বাইদেউ শিকি আহিছিলে ঘৰৰ পৰা, মেডিকেলৰ পৰা, ময়ো মাতিছিলোঁ। আৰু সিহঁতি আহে, কথা কয়, মানে বহুত ফিউচাৰৰ কথা কৈ দিয়ে। তো আমাৰ ঘৰত মানুহ আহি যায়, তাৰমানে পইচা লোৱা নাছিলোঁ আমি, কিন্তু আমাৰ হবি আছিলে, নিশ্চয়কৈ হবি আৰু মই সৰু বাইদেৱে কৰিছিলোঁ। তাৰপিছত কি হ'ল, সেইবোৰ কথা ক'লোঁ। মানে এইটো যিটো ভূত মাতাৰ বস্তুটো এনেকুৱা আমাৰ হৈ গৈছিলে, আমাৰ তাৰমানে যে চেণ্ড আছে, যে বালিৰ দম যে থাকে, তাতে মাতিলে তাতো আহি যায়। তাৰমানে এনেকুৱা 2খন হাত জোৰা লগাই দিওঁ, সি আহি যায়। কোনোবাইতো পেন ইউজ কৰে, আমিতো কাঠি ইউজ কৰিলে কাঠিটো আহি যায়। কাঠিটো এনেকুৱাকৈ ৰাউণ্ড বনাই য়েছ ন' লিখা ষ্টাৰ্ট কৰি দিয়ে, এনেকুৱা আছে। বহুত বেয়া এটা এক্সপিৰিয়েঞ্চ হ'ল। বেয়া এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত বহুত ভয়ানক এক্সপিৰিয়েঞ্চ হ'ল। সেইটো মই তেতিয়া বাদ দিলোঁ। ডেট টাইম আই ৱাজ ইন মানে হাই ছেকেণ্ডেৰী। এই যিচু এইবোৰতো তেতিয়া নাজানোৱে, হাই ছেকেণ্ডেৰীত আছিলোঁ, এতিয়া বাদ দিলোঁ। ঘটনাটো কি হৈছিলে আপোনাক কওঁ। তাৰমানে মই আৰু বাইদেৱে মানে আমি মানে হবিটো যেতিয়া খালি এইটোৱে কৰি থাকোঁ, প্লেনশ্বেট বুলি কয়। প্লেনশ্বেট কৰি আছিলোঁ, দেউতা আহি গ'ল, এই কি কৰি আছোঁ এনেকৈ ক'লে। মোৰ লগালগ হাতটো এনেকৈ আঁতৰাই দিলোঁ, নাই একো কৰা নাই এনেকৈ কৈছোঁ, একো কৰা নাই। তাৰপাছত দেউতা যেতিয়া গুচি গ'ল, মোৰ মাইণ্ডত এটা খেয়াল আহিল যে সেইটোতো আমি পঠাব পাহৰি গ'লোঁ। এনেকুৱা ৰাউণ্ড বনাই আহে, আকৌ ৰাউণ্ড বনাই যায়গৈ তাৰমানে। তাকতো পঠাব পাহৰিলোঁ নহয়, এইটোতে হেৰি কৰা, আকৌ আমি পঠাই দিওঁ তাক, মানে নিয়মটো মানিব লাগে, কিবা নিয়ম। এনেকৈ কৰিছোঁ, সি পুৰা ৰাউণ্ড বনাই, ইমান স্পীডত ৰাউণ্ড বনাই সি গুচি গ'ল দেই। এইটোত আমি ভয় খাইছোঁ যে আমিতো নিয়মটো নামানিলোঁ, কিবা হ'ব নেকি এনেকৈ ভাবি আছোঁ তাৰমানে দেই। তাৰপিছত কি হৈছে, মই এদিন বহি আছোঁ,
শংকৰ একাডেমীত মই পঢ়ি আছিলোঁ তেতিয়া হাই ছেকেণ্ডেৰী মই বহি আছোঁ ভাত চাত খাই ধুনীয়াকৈ বহি আছোঁ বাইদেউ আছে মেডিকেল কলেজত ত' মোৰ এনেকুৱা লাগিছে যে মোৰ ডিঙিটো পূৰা ভিতৰলৈ সোমাই আহিছে হাত চাত পূৰা ভিতৰলৈ সোমাই আহিছে মানে বমি বমি টাইপ লাগিছে কিবা টাইপ লাগিছে বোলো ভাবিছোঁ মইতো এনেকুৱা একো বস্তু খোৱা নাই দাইল ভাত ভাজি এনেকুৱা টাইপ খাইছোঁ আৰু মই কিন্তু ঘৰত কাকো কোৱা নাই দেই চুপচাপ মই একদম গৈছোঁ কলেজতো যেনে তেনে মাথা চাথা ঘূৰাইছে সেনেকাই আছোঁ আৰু দুপৰীয়াৰ পৰা অলপ অলপ ভাল হোৱা ষ্টাৰ্ট হ'ল দেই মই বহুত চৰি তৰি ক'লোঁ আৰু এই চৰি স্পিৰিট মানে এই স্পিৰিটটোকে চৰি কৈ আছোঁ আৰু তাৰপিছত মানে এসপ্তাহমান গ'ল মোৰ কথাটোতো কাৰোবাক মোক ক'বলৈ মন গৈ আছে ন মানে এইটো ভিতৰৰ কথা কাৰোবাক ক'ব লাগে বাইদেউকে কওঁচোন দে তাইওতো এইবোৰ কৰে ঐ মোৰ লগত এনেকুৱা এনেকুৱা হৈছিল বোলে এনেকৈ ক'লোঁ তাই ক'লেতো মোৰ লগতো হৈছিল কোনদিনাখন হৈছিল যিদিনাখন মোৰ লগত হৈছে সেইটো তাইৰ লগতো ছেইম টাইমত হৈছে সেইটো ফিলিংটো এতিয়া আমি আৰু আজিৰ পৰা কেতিয়াও নামাতো দেই প্ৰমিছ কৰিছোঁ আজি এইবিলাক চব বাদ দিছোঁ আৰু তেতিয়াৰ পৰা মই যেতিয়া এইবোৰ কথা মই বাইদেউক কৈ আছোঁ মেডামক কৈ আছোঁ মই ভাবিছোঁ মই এই কাম চামবিলাক এৰি মই কিয় এইবিলাক কথা তেখেতক কৈ আছোঁ ক'ত কিবা মিটিঙৰ প্ৰেজেণ্টেশ্যন বনাই আছোঁ ফটকৈ ভূতৰ কথা মই কিয় ওলালোঁ মই নিজে ধৰিব পাৰোঁ আৰু পিছত মই কৈ পেলাই লাজো লাগিছে যে এইবিলাক কথানো মই কিয় ক'লোঁ তাৰপিছত বাইদেৱে ক'লে আপোনাৰ লগত মোৰ কিছুমান কথা আছে নে কি কথা এই ভূত চুত লৈ বোলে মই আপোনাক বহুত দিন কম ভাবি আছিলোঁ কিন্তু মই ভাবিছোঁ যে ভূতৰ কথা ক'লে মোকতো আপুনি পগলা বুলিয়ে ভাবিব পাগলা বুলি ভাবিব কি মানুহ ভূতৰ কথা কয় সেইকাৰণে মই আপোনাক কোৱা নাই বোলে মই কওকচোন কওক তাইক বোলে তেতিয়া মানে লগত বোলে কোনোবা থাকে বোলে দেখা নাপায় কোনোবা এনি টাইম থাকে দেখা নাপায় তাৰপিছত বোলে শুলে বোলে কাণত ফুচফুচাই বোলে আহি পেলাই কথা কয় এবাৰ বোলে কৈছে মে সমুদ্ৰ দিৱাৰ পে লটকা হওঁ বুলি কৈছে দেই আৰু এটা মৰা মানুহৰ ফটো যে মাৰৈ মানুহলৈকে যে এনেকৈ ফটো চটো লগাই থয় দোকানত যে সেইবোৰ দেখাই দিছে ফটোখন বোলে এনেকুৱা টাইপ আৰু মানুহজনীয়ে মানে গুণ পাই থাকে স্মেল পাই থাকে আমাক কয় এইটো গুণ পাইছেনে আপোনালোকে আমিতো একো গুণ পোৱা নাই কিয় বেয়া বেয়া গুণ পাই থাকে এনিতে তাৰপিছত তেখেতে ক'লে এইটোতো এনেকুৱা কথা বোলে আপুনি কি কৰিব পাৰি এনেকৈ সুধিছে দেই মোক মই ভাবিছোঁ মই ভূতৰ কথা ওলালোঁ কথা নাই বতৰা নাই আৰু সেই মানুহজনীও মোক সেইটো কথাই ক'ব বিচাৰি আছে ডেট মিনছ কি ঈশ্বৰে ওলাইছে তাৰমানে ঈশ্বৰে মানুহজনীক সহায় কৰিব বিচাৰিছে তাৰ মই যে ক'লোঁ মই যে নোৱাৰোঁ বুলি ঈশ্বৰক মই ক'লোঁ নে নাই মই আৰু প্ৰাৰ্থনা কৰিব নোৱাৰোঁ ঈশ্বৰেও কৈ দিলে অ'কে নালাগে মই যেন প্ৰাৰ্থনা কৰিবলৈ চান্সটো পাওঁ মোক মানে চান্সটো দিছে ভাবকচোন আপোনালোকে ভূতৰ কথা য'ত ওলাবই নালাগে মানুহজনীয়ে যে ক'বলৈ বিচাৰি আছিলে সেইকাৰণে সেইটো প্ৰসংগতে মানে কনভাৰচেশ্যনটো ষ্টাৰ্ট কৰাইছে ভূতৰ কথাত তাৰপিছত মই ক'লোঁ যে চাওক তেতিয়া মই সাহ আহি গ'ল দেই মই কৈছোঁ নহয় মই আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ নেকি এনেকৈ তেতিয়া লাভ কৈছোঁ আৰু বোলে কিহৰ প্ৰাৰ্থনা যীশুৰ নামত প্ৰাৰ্থনা কৰিব বিচাৰোঁ হয় নেকি এইটো কামত আহে নেকি মই কৈছোঁ আহিছে কিছুমান মানুহৰ আপুনি চাওক ট্ৰাই কৰি এবাৰ এনেকৈ কৈছে আৰু তেখেতে মানে ব্ৰেকৰ সময়ত স্কুলৰ পৰা ল'ৰাটো আনিব যায় মই ক'লোঁ আপুনি এতিয়া ঘৰত যাব আপুনি অলপমান তেল লৈ আহিব এনেকৈ অলপ সৰু তেল বাতিত লৈ আহিব কৈছোঁ বোলে মই লৈ আনিম আৰু এইটো যে কথাটো হ'ল মই যে ভূতৰ কথাটো ওলাই দিলোঁ তেখেতৰ মাইণ্ডতো সেইটো কথাই মোক কমকৈ আছিলে তেখেতৰ মানে বিশ্বাসটো বাঢ়ি গ'ল তাৰমানে তো লগালগ তেখেত আহি পেলাই তেলৰ টেমা এটা লৈ আহিছে এনেকুৱা সৰু ক্ৰীমৰ টেমা এটা লৈ আহিছে তাৰপিছত মই ক'লোঁ পটাপট কোনোবা অহাৰ আগতে প্ৰেয়াৰটো কৰি দিওঁ এনেকুৱাকৈ মই ক'লোঁ দেই হয় নেকি মই ওলাইয়ে যাওঁ বোলে মানুহগৰাকী ওলাই গুচি গ'ল কৈছোঁ আপুনি ৰ'ব আপুনি থাকক বোলে নাই আপুনি প্ৰাৰ্থনা কৰক এনেকৈ বোলে অফিচৰ পৰা গুচি গ'ল বাহিৰত মই প্ৰাৰ্থনা কৰিলোঁ আৰু তেলটো খুলি পেলাই এনেকৈ কৰি দিলোঁ আৰু বন্ধ কৰি দিলোঁ দি দিলোঁ তাৰপাছত নেক্সট দিনাখনতো আমাৰ মিটিঙেই আছিলে আৰু 10:30 পৰা মিটিং হৈ 11:45 হৈছে আৰু মোৰ আকৌ 1 বজাত বাছ তো মই 12:30মান অফিচৰ পৰা ওলামেই আৰু মাত্ৰ 40 মিনিটছমান মোৰ হাতত আছে আৰু মই আহিলোঁ আহি পেলাই কিবা কিবি কাম আছিল শেষৰ কামখিনি কৰি আছোঁ আৰু কম্পিউটাৰত মানুহগৰাকীয়ে শৰ্মা এনেকৈ বিচাৰি আহিছে মই কৈছোঁ কিবা হ'ল আপোনাৰ লগত বহুত কথা আছে এনেকৈ কৈছে কি কথা বহকচোন বহক আপোনাৰ যাব হ'ল নেকি বোলে নাই আৰু আছে আধা ঘণ্টামান আছে ঠিক আছে ৰ'ব আপোনাৰ লগত বহুত কথা আছে এনেকৈ কৈছে বোলে আজি বহুত বছৰৰ পিছত বোলে মোৰ টোপনি আহিলে এনেকৈ কৈছে মানুহজনী টোপনি নাহে ৰাতিকৈ তাৰমানে মই কৈছোঁ বিৰাট ভাল কথা বোলে আপোনাৰ চেহেৰা দেখিয়ে গম পাই যে আপোনাৰ চেহেৰাটো দেখোন পোহৰ লাগি আছে বোলে মই ৰাতিপুৱা চাইছোঁ আইনাত বোলে মোৰ নিজৰ চেহেৰাটো বোলে পোহৰ লাগিছে এনেকৈ কৈছে
তাৰপিছত সুধিছে আপুনি তেলত কিবা মিলাইছিল নেকি, এনেকুৱা কৈছে। কি মিলাইছিলোঁ? আপোনাক যেতিয়া মই টেমাটো আপুনি খুলি চাইছিল নে? মই চাইছিলোঁ। তাতে বগা বগা আছিল নেকি কিবা? বগাটো দেখা নাই, মই একোতো বগা দেখা নাই, তেলেই আছিল, মিঠাতেল। বোলে হয় নেকি বোলে, এনেকৈ কৈছে। আপুনি কি কিবা মানে মই ওচৰত নাই, মই এনেকৈ খুলি পেলাই এনেকৈ কৰি পেলাই বন্ধ কৰি দি দিছোঁ আৰু মই একো বগা দেখা নাই। বোলে মই তাতে খুলি দেখিছোঁ তেলটো বগা বগা হৈ আছে। মই আপুনি ক্ৰীমৰ টেমাত আনিছে, সেই ক্ৰীমটো লাগি গৈছে আকৌ, এনেকৈ কৈছোঁ আৰু। বোলে মই একদম পুৰা ধুই আনিছোঁ, পুৰা একদম বোলে মানে হেৰি দি ডিছ ৱাশ্বাৰ দি ধুই আনিছোঁ, লাগিবই নোৱাৰে ক্ৰীম, কৈছে। ক্ৰীমৰ বোলে একো নাছিলে তাতে। মই আপুনি লগাইছে নাই? বোলে মই লগাইছোঁ। তাৰপিছত বোলে কি হ'ল শুনক, লগোৱাৰ পিছত মানে তাই মানে মই টেমাটো দিওঁতে কৈছিলোঁ যে যেতিয়া এই টেমাটো সোমাব ভূতটো পলাব, আপোনাৰ লগত ইভিল স্পিৰিট আছে, সেয়া কৈছোঁ। ইভিল স্পিৰিট কি মানে মানুহজনী প্ৰথমতে ইমান হেৰি কৰা নাই আৰু, কিন্তু যেতিয়া এইটো তেলটো সানি পেলাই তাৰমানে ৰুমত সোমালে, ৰুমৰ পৰা কিবা গেলা মাছৰ নিচিনা গোন্ধ এটা মানে এনেকুৱা ফুচকে এনেকুৱা ওলাই গৈছে দেই। গেলা মাছৰ গোন্ধ, মইতো ৰুমত আৰু গেলা মাছ থৰি নাথম, কিটচেনটো নহয়, আৰু মই সেনেকুৱা গোন্ধ বোলে এনি টাইম পাই থাকোঁ। মই কৈছোঁ এতিয়া পাই আছে নেকি? বোলে এতিয়া আৰু মই পোৱা নাই। কৈছোঁ তাৰমানে গ'ল, ঠিক আছে। কিন্তু মইতো একচুৱেল ইভেঞ্জেলিজিমটো কৰিব পৰা নাই ন, যিচুৰ কথাটো ক'ব পৰাই নাই এতিয়ালৈকে, আৰম্ভণিয়ে কৰিব পৰা নাই। তাই তেতিয়া এটা কথা ক'লে, সেই মই হনুমান চালিচা পঢ়া মানুহ, মোৰ লগত এইটো কিয় হ'ল? তেতিয়া মই চান্সটো পাই গ'লো। আৰু এই যে চান্সটো পালোঁ, বহুৱে মোক আগদিনাখন ৰাতিপুৱা মোক এটা কথা মানে প্ৰাৰ্থনাৰ সময়ত মোক এটা কথা কৈ আছে, ডক্তৰ প্ৰেছক্ৰিপশ্যন কিবা কিবি বুজাই আছিলে দেই। মই সেইটো সন্দৰ্ভতে তেখেতক বুজাই দিলোঁ যে বোলে চাওক, আপোনাৰ এটা প্ৰব্লেম হৈছে। আপুনি এজন ডক্তৰৰ ওচৰত গৈছে বিশ্বাস কৰি পেলাই যে এইজন ডক্তৰ আমুকটো বেমাৰৰ স্পেচিয়েলিষ্ট হয়, মই যদি এই ডক্তৰটোৰ ওচৰত মোৰ বেমাৰটো দেখাওঁ বা মোক তেখেতে প্ৰেছক্ৰিপশ্যনত কিবা যদি লিখি দিয়ে, মোৰ সেইটো মতে কৰিলে মোৰ বেমাৰটো ভাল হ'ব। এতিয়া আপুনি কাৰোবাৰ ওচৰত গৈছে, আপোনাক পুৰা বিধি নিয়ম চব লিখি দিছে, এইটো কৰিব, আপুনিতো চব কৰে হয়নে? মই তেখেতে কৈছে মইতো চব নিয়ম মাতোঁ, চব কৰোঁ, চব পূজা পাতল কৰোঁ, আপোনাৰ প্ৰব্লেমটোতো ছল্ভ হোৱা নাই। ডেট মিনছ কি? মই সুধিছোঁ, ডেট মিনছ কি? ডক্তৰজনৰ প্ৰব্লেম থাকিবনে? মই সুধিছোঁ। বোলে ডক্তৰজনতে প্ৰব্লেম থাকিব। যদি ডক্তৰে লিখি দিয়াৰ মতে মই চব কৰিছোঁ, দৰৱ খাইছোঁ, চব কৰিছোঁ, যদি মোৰ বেমাৰটো ভাল হোৱা নাই, তেনে ডক্তৰজনতে প্ৰব্লেম আছে। মই কোৱা নাই যে আপোনাৰ ভগৱান কিবা হয়, কাৰণ সেনেকা ক'লে মানুহে নামানে। আপুনি যদি কাৰোবাৰ ভগৱানক এটেক কৰি পেলাই যদি ইভেঞ্জেলিজিম কৰে, কোনো নামানে। এতিয়া মই কৈছোঁ যে চাওক, মই নিজে হিন্দু বেকগ্ৰাউণ্ডৰ হয়, মই হিন্দুইজিমত ৰেচপেক্ট কৰোঁ, কাৰণ কিয় মোক হিন্দুইজিমে কৈছে যে ভগৱান বোলা এটা পাৱাৰ আছে বুলি। হিন্দুইজিমতো জন্ম হৈয়ে শিকিলোঁ, মাহঁতে পূজা কৰি থাকে, কাক পূজা কৰিছে? আমি ভগৱানক পূজা কৰিছোঁ। ভগৱান যে আছে সেইটোতো মই হিন্দুইজিমতে গম পাইছোঁ, কিন্তু ঈশ্বৰৰ প্ৰেমটো মই বাইবেলত বা যীচুক আহিহে গম পাইছোঁ। মই তেখেতক ক'লোঁ, বোলে জানেনে মই মোৰ শাহুক কৈছোঁ, মোৰ শাহুৱে কৈছে ই কি যাদু কৰে নেকি বোলে, এনেকৈ কৈছে দেই। মোৰতো শুনি অলপ ভয়ো লাগিছে, যাদু তাদুলৈ গুচি গ'ল নে ভাবিছোঁ। মই কৈছোঁ নহয়, চাওক এইটো যাদু তাদু একো নহয়, এইটো ঈশ্বৰৰ পাৱাৰ, ইজ দ্য পাৱাৰ অফ গড। মইতো অৰ্ডিনেৰী মানুহ, কিন্তু ঈশ্বৰে আপোনাক ভাল পায়। নাই, মই নিশ্চয় কিবা ভাল কাম কৰিছোঁ এইটো কাৰণে। মই এইবিলাক নহয়, আমাৰ ভাল কাম কি? আমি 99% বেয়া কাম কৰোঁ, 1% ভাল কাম কৰোঁ। সেইটো হিচাপত আপুনি ঈশ্বৰক দিলে নহ'ব নে? ঈশ্বৰ পবিত্ৰ হয় নেকি? আপুনি গৰুড় পুৰাণ পঢ়িছেনে নাই? মই সুধিছোঁ। নাই পঢ়া। গৰুড় পুৰাণত কি লিখা আছে? আপুনি যদি ভাল কাম কৰে, আপুনি যদি পুণ্য কৰে, পুণ্যটোৱে আপোনাক নৰকৰ পৰা নবচায় নহয়। নৰকৰ যিটো জাৰ্ণি, সেইটো মানে অলপ স্মুথ কৰি দিয়ে, সেইটো গৰুড় পুৰাণত লিখা আছে। বোলে হয় নেকি? বোলে সেইটোৱে নেকি? ঠিক আছে, আপুনি মোৰ কথা বিশ্বাস নহ'লে আপুনি এজন যে এই সত্ৰত বহি থাকে, ভকতবিলাক বহি থাকে, বা মন্দিৰত এজন পূজাৰী বহি আছে, আপুনি সুধিবচোন মৰিলে আপুনি ক'ত যাব? কি ক'ব জানে? আমি নৰকত যাম। কোনে নিব? যমে নিব। দে ন' দে আৰ গোয়িং টু হেল। দে ন' যম মানে কি? এটা ভয়ংকৰ এটা ইভিল স্পিৰিট, সেইটোৱে লৈ যাব বুলি চবেই জানে, বাট ষ্টিল দে বিলিভ ইন হোৱাট দে আৰ ডুইং, ইন দিয়াৰ কাষ্টমছ, ইন দিয়াৰ ট্ৰেডিশ্যনছ, ইন দিয়াৰ ৰিলিজন। ইয়াত সেনেকুৱা নহয়। মই হৈছোঁ এটা অৰ্ডিনেৰী মানুহ, আপোনাৰ মই জুনিয়ৰ হয়। আমাৰ ঈশ্বৰে সেইবিলাক নিবিচাৰে। আমাৰ ঈশ্বৰে বিচাৰে যে ঈশ্বৰক পুৰা ভাল পাব লাগে আৰু ওচৰ চুবুৰীয়াক ভাল পাব লাগে, এই দুটাই বিচাৰে। আমাৰ কাৰণে কোনো নিয়ম নীতি নাই। বোলে হয় নেকি? ঠিক আছে দে, বহুত থেংক ইউ বোলে। হেৰি নহয়,
আপুনি কিবা পানীৰ কথাও কৈছিলে, অলপ পানী অলপত প্ৰেয়াৰ কৰি দিব নেকি মোক সুধিছে। মই কৈছোঁ পানী প্ৰেয়াৰ কৰিব নালাগে, আপুনি এই বস্তুটোৰ ওচৰত থৈ দিব, পানীটো আপোনাৰ যেনেকৈ কাম বিচাৰিছে সেই পানীও দিব তেনেকৈ হ'ল কাহিনীটো, তাতে শেষ। তাৰপিছত মোৰ বাছ আছিলে, মই গুৱাহাটীলৈ গুচি আহিলোঁ। এতিয়া এই বস্তুটোৰ পৰা কিছুমান মানে মই নিজে শিকিছোঁ, এই দুটামান কথা আপোনাক কৈ যাওঁ। সেইটোৱে ধৰি লওক আজিৰ বাক্য আৰু প্ৰথমটো গোটেইটো টেষ্টিমনিয়ে হ'ল। মানে কি জানে, আমি যদি কাৰোবাক বিচাৰিছোঁ যে মানুহটো যীশুৰ ওচৰত আহক, আমাৰ ইণ্টেনশ্যনটো কাৰেক্ট লাগিব তাৰমানে। আমি যদি কওঁ যে তোমাৰ ভগৱানবিলাক ভূত হয়, তোমাৰ ভগৱানবিলাক মানে ডিমন হয়, আপোনাৰ কথা কোনো নুশুনে। আপুনি নিজৰ পাৰ্চনেল টেষ্টিমনি দি এপ্ৰ'চ কৰিব লাগিব। মোৰ বোলে বেমাৰ এটা আছিলে, মোৰ বেমাৰটো এনেকৈ ভাল হ'ল। সি সুধিব ন কেনেকৈ ভাল হ'ল, এনেকৈ ভাল হ'ল। যেনেকৈ মই ভূত মাতাৰ টেষ্টিমনি দিলোঁ, পাৰ্চনেল টেষ্টিমনি, সেনেকৈ ৰাস্তাটো খোল খালে। চ' আমি যেতিয়া প্ৰিচ কৰিব যাওঁ, সেই দিন নাই আৰু যে আপুনি কাৰোবাক ক'ব তোৰ ৰিলিজনটো বেয়া হয়, মোৰ ৰিলিজনেই ভাল হয়, এই চিষ্টেমটো নাই আপোনাৰ। আৰু আমি যেতিয়া মানুহক যীশুৰ ওচৰত আনিব বিচাৰোঁ, এনেকুৱা চিষ্টেমত ভাবিব নালাগে যে মই যদি এগালমান মানুহ পটাপট যীশুৰ ওচৰত ভৰাই আনি দিওঁ, মই কিবা এটা কমিশ্যন পাম। কমিশ্যন মানে মই কিবা এটা ঈশ্বৰৰ পৰা ফেভাৰ পাম। ইউ কেনট গেট এনি ফেভাৰ ফ্ৰম গড বাই ডুইং অল দিছ। আপুনি মানুহটোৰ কথা ভাবিব লাগিব, মই মানুহজনী যে মানে মন যায় তাই কিবা এটা ভাল হওক, মানে ইমান প্ৰব্লেম। মই ভবা নাই যে মানুহজনীৰ কাৰণে মই প্ৰাৰ্থনা কৰিলে তাই যে যীশু গ্ৰহণ কৰে, মই যীশুৰ পৰা কিবা ৰিৱাৰ্ড পাম। সেইটো ধান্দাত গৈ লাভ নাই। সেইটো ধান্দাত যেতিয়া যাব ফেইলাৰ হ'ব। কিন্তু আপুনি বিলিভাৰ্ছ বনাব পাৰে, কিন্তু সেই বিলিভাৰটো বেছি দিন নাথাকিব, কাৰণ সি কম্পেয়াৰ কৰা ষ্টাৰ্ট কৰিব। মোৰ ৰিলিজন কিনো ডিফাৰেঞ্চ, এইটোতো এটা ৰিলিজন। দিছ ইজ নট এ ৰিলিজন, দিছ ইজ এ পাৰ্চনেল ৰিলেশ্যন। সেইটো বুজাবৰ কাৰণে আপুনি সেই পাৰ্চনেল লেভেলৰ পৰাই যাব। বোলে মই এগালমান এডমিশ্যন দি দিওঁ, মই তাৰ কমিশ্যন পাম, সেই চিষ্টেম নাই। ইউ কেন নট ছেটিছফাই গড। গড ইজ ছেটিছফাইড উইথ আছ বিকজ উই আৰ উইথ জিজাছ। একমাত্ৰ সেইটোৰ কাৰণে ঈশ্বৰ আমাৰ পৰা ছেটিছফাইড কৰে বা আমাক যে ভাল পায়, সেইটোৰ কাৰণেহে ভাল পায়। আমি যে কিবা এটা কৰি ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিম সেইটো নহয়। কিন্তু ফাৰ্ষ্ট কথা মই এইটো বুজিলোঁ। ছেকেণ্ড মই বুজিলোঁ, আমি কওঁ ন যে আমি যীশুক মানো আৰু মই যীশুক ভাল পাওঁ। এইটো কথা মোক যীশুৱে বহুতবাৰ প্ৰাৰ্থনাত কৈছে যে মইনো কোন হয়, মোক যে কয় মোক মানুহে ভাল পায়, মই যীশুক নেৰোঁ, মই যীশুৰ কাৰণে প্ৰাণ দি দিম, মইনো কোন হয়? মইতো বাক্যটোহে হয়। কৈছে নাই যে ইন দ্য বিগিনিং ৱাজ দ্য ৱৰ্ড ৱাজ উইথ গড। তো আমাৰ গোটেই যিটো মানে লাইফৰ যিটো পাবলগীয়া বা আমি বেলেগক দিবলগীয়া গোটেই পাৱাৰটো এই ৱৰ্ডৰ পৰাহে আহে। আমি যদি ৱৰ্ডৰ যীশু বেলেগ আৰু যদি ৱৰ্ডটো বেলেগ, আমি যীশুক ল'লোতো এই যে বাইবেল নপঢ়িলেও হ'ব, আমিতো উই আৰ ডাইৰেক্টলি গোইং টু হেভেন, নট লাইক ডেট। সেই বস্তুটো নহয়। যীশু ইজ দ্য ৱৰ্ড। আপোনাক বাক্যহে বচাব। যীশু নামটোনো কি? যীশুৰ নামটোতো এটা বাক্যহে হয়। যীশু বা জিজাছ, ইট ইজ এ ৱৰ্ড অনলি ন। আপুনি যেতিয়া মই যদি এটা ক্ৰছ পিন্ধি লওঁ বা এখন যীশুৰ ফটো লটকাই দিওঁ, সেইখনক চাই মোক যীশুৱে আৰু আই এম বেপ্টিজিম ল'লোঁ, আই এম গোয়িং টু হেভেন, নট লাইক ডেট। আপুনি ৱৰ্ডটোক ৰেচপেক্ট কৰিব লাগিব, আপুনি ৱৰ্ডটো ফ'ল' কৰিব লাগিব লাইফত, তেতিয়াহে আপোনাৰ কিন্তু পৰিত্ৰাণটো চিয়'ৰ হয় দেই। সেইটো কথা মই বুজিছোঁ। কাৰণ চাব, মই কেইটামান ভাৰ্চ ক'ম, পটাপট কৈ যাম। কৈছে যে গডছ ৱৰ্ড ইজ লাইট টু আৱাৰ পাথ এণ্ড লেম্প টু আৱাৰ ফিট। গডছ ৱৰ্ড ক'ত লিখা আছে? Psalm 119 verse 105। তাৰপিছত লিখা আছে for they are life to those who find them, healing and health to all their flesh। তাৰমানে ঈশ্বৰৰ বাক্যটো ক'ত লিখা আছে? Proverbs chapter 4 verse 22। চব বাক্য চাওক, কোৱা নাই যে যীশু বুলি। The word that we hide in our hearts keeps us from sin। আমাক পাপৰ পৰা বচায়। কোনে বচায়? যীশু বুলি কৈছে নেকি? নাই কোৱা। The word, সেই দ্য ৱৰ্ডটোৰ ভিতৰতে যীশু সোমাই আছে। যীশু ইজ চেল্ফ দ্য ৱৰ্ড অফ গড। নেক্সট লিখা আছে দ্য ৱৰ্ড ক্লেঞ্জেছ আছ। আমাৰ বাক্যটোৱে আমাক চাফা কৰে। ক'ত লিখা আছে? John 15 verse 3। The word builds us up and gives us inheritance। তাৰমানে ঈশ্বৰৰ যিটো আমি পাবলগীয়া সেইটো বাক্যটোহে দিয়ে। এক্সত লিখা আছে আৰু ঢেৰ লিখা আছে। The word saves our souls। James chapter 1 verse 21 লিখা আছে।
এতিয়া আমাক ঈশ্বৰে কৈছে নহয় জ্ঞানৰ অভাৱত মোৰ মানুহখিনি ধ্বংস হয়। ধ্বংস কোনে কৰে? শয়তানে কৰে। আপোনাৰ যদি নলেজটো আধা আধুৰা হৈ আছে, লিটল নলেজ ইজ এ ভেৰি ডেঞ্জাৰাছ থিং। আপুনি যদি ভাবিছে কি মই যীচুক ল'লোঁ, বেপ্টিজিম ল'লোঁ, হৈ গ'ল, নহয়। কিয়নো মই তাক আপোনাক এটা এক্সাম্পল দি আছোঁ। সেইটো মোৰ নিজৰ এক্সাম্পল নাই, বাইবলত লিখা আছে। এক্স চেপ্টাৰ 8ত দাদা এই চিমন দ্য চৰচাৰৰ কথাটো অলপ পঢ়ি দিওঁ। চেপ্টাৰ 8 অফ এক্স। চিমন দ্য চৰচাৰৰ যে তাক যে খাও দিলে পিছত এই তাৰ হেৰি পিতাৰতে আচনি কৰ্ম 8 অধ্যায় 9 পদৰ পৰা আছে। এনেকুৱা দিছে, কিন্তু ইয়াৰ আগেয়ে সেই নগৰত চিমন নামেৰে এজন মানুহে মায়া কৰ্ম কৰি নিজকে বৰ এজন বুলি চমৰীয়া জাতিক বিস্ময় লগাইছে। আৰু ঈশ্বৰৰ যি শক্তিক মহৎ বোলে, সেই শক্তিয়ে এইজন বুলি সৰু বৰ সকলোৱে তেওঁৰ কথাত মন দিলে। তেওঁ ভালেদিনৰ পৰা মায়া কৰ্মেৰে তেওঁলোকক বিস্ময় লগোৱাৰ কাৰণেই তেওঁবিলাকে তেওঁৰ কথাত মন দিলে। কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্য আৰু যীশুখ্ৰীষ্টৰ নামৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰোঁতে তেওঁবিলাকে বিশ্বাস কৰি লয়। মানুহ আৰু তিৰোতাকো বাপ্তাইজ কৰা হ'ল। তেতিয়া সেই চিমনে নিজেও বিশ্বাস কৰি বাপ্তাইজিত হৈ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু মহাপৰাক্ৰম কাৰ্যবোৰ সাধিত হোৱা দেখি বিস্ময় মানিল। এইদৰে চমৰীয়াবিলাকে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিছে। ইয়াকে জেৰুজালেমত থকা পাচনিবিলাকে শুনি পিতৰ আৰু যোহনক তেওঁবিলাকৰ তালৈ পঠাই দিলে। তেওঁলোকে তালৈ গৈ সেই মানুহবিলাকে যেন পবিত্ৰ আত্মা পায় এই প্ৰাৰ্থনা কৰিলে, কিয়নো তেতিয়ালৈকে তেওঁবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰা নাই। কেৱল প্ৰভু যীশুৰ নামত তেওঁবিলাকক বাপ্তাইজ কৰা হ'ল। এতিয়া পাচনিবিলাকে তেওঁবিলাকৰ ওপৰত হাত দিলে আৰু তেওঁবিলাকে পবিত্ৰ আত্মা পালে। এইদৰে পাচনিবিলাকে হাত দিয়াৰ দ্বাৰাই পবিত্ৰ আত্মা দান কৰা হৈছে। ইয়াকে চিমনে দেখি তেওঁলোকৰ আগত ধন যাচি ক'লে, মই যাৰ গাতে হাত দিওঁ তেওঁৱেই যেন পবিত্ৰ আত্মা পায়, এইকাৰণে এই ক্ষমতা মোকো দিয়া। কিন্তু পিতৰে তেওঁক ক'লে, তোমাৰ লগতে তোমাৰ ৰূপ বিনষ্ট হওক, কিয়নো ধনেৰে ঈশ্বৰৰ দান কিনিব পাৰে বুলি তুমি ভাবিলা। এই বিষয়ত তোমাৰ ভাগ বা অংশ নাই, কিয়নো ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়। সেইখিনিয়ে আৰু ইয়াতে কি কৈছে, চিমন দা চৰচাৰ সি যাদু চাদু কৰিছিলে, সিও বিশ্বাস কৰিছিল, বাপ্তিস্মাও লৈছে। কিন্তু তাক ফিলিপে কি ক'লে, পাচনিখিনিয়ে কি ক'লে, যে তুমি আৰু তোমাৰ ধন একেলগে ধ্বংস হৈ যোৱা, কাৰণ তোমাৰ your heart is not right with God। আমাৰ প্ৰি কণ্ডিশ্যনটো কি হয়, ঈশ্বৰৰ লগত ৰিলেশ্যনৰ কাৰণে প্ৰি কণ্ডিশ্যন নাম্বাৰ 1 এটাই হয়, your heart should be right with God। বেপ্টিজিম নহয়। হুলস্থুলকে ধামধুম মানুহক আনিলো, এগালমান মানুহ আনিলো, বেপ্টিজমত দি দিলো, স্বৰ্গত যোৱাৰ প্ৰমিছ দি পেলাই। দেট ইজ নট দ্য, বিকজ জাৰ্ণিটো সিহঁতি কৰিব লাগিব। আমি সিহঁতক স্কুলত ভৰাইহে দিলো, পঢ়িবতো সিহঁতি লাগিব ন। আমি যদি কৰ্চটোৰ বিষয়ে ভুল জ্ঞান দি দিলো ইনিচিয়েলি, এতিয়া কি হ'ব, আৰে এইটো কৰ্চটো আমাক কোৱা নাই, এইটোতো বহুত ডিফিকাল্ট কৰ্চ, এইটোতো আমাক ঠগি দিলে, সেইকাৰণে বহুত মানুহ এৰি দিয়ে। গম পাইছে? if your heart is not right with God, আমি সব চিমন দাৰ চৰচাৰাৰে হয়। বেপ্টিস্ম লৈছো, যীচুক বিলিভ কৰো, বাট এতিয়াও আমি জাগতিক, স্পিৰিচুৱেল নহয়, আমি জাগতিক। জাগতিক মানে কি লিখা আছে ৰোমান্স চেপ্টাৰ 8 যদি পঢ়ে, চিম্পলকে বুজাই দি আছো। খালি নিজৰ কথাই যদি ভাবি থাকে, যদি খালি সেলফ চেণ্টাৰ্ডে হয়, মই মোৰ ফেমিলি, মোৰ ধন সম্পত্তি, মোৰ প্ৰপাৰ্টি, মোৰ ৱাইফ, মোৰ বাচ্চা, মোৰ ঘৰ, মোৰ গাড়ী, এনেকৈ যদি থাকে, ডেট মিনছ ইউ আৰ ৱৰ্ল্ডলি। আৰু আপুনি আত্মিক হৈছে বুলি কেনেকৈ গম পাব, যেতিয়া আপুনি বেলেগৰ কথা ভাবা ষ্টাৰ্ট কৰিব ন, লাগিলে মোৰ অলপ কষ্ট হওকচোন, সেই মই মানুহটোৰ এইটো কামটো কৰোঁ। আৰু সেইটো যেতিয়া আপোনাৰ হাৰ্টটো আপোনাৰ যদি কাৰেক্ট হ'ব ন, আপোনাক মানুহটোক হেল্প কৰাৰ কাৰণে যিটো সাহ আছে, ৰিস্ক লোৱা এটিটিউড আছে। এতিয়া চাওক, মই নকওঁ, মই নিজৰ গুণ গোৱা নাই দেই, কিন্তু মই মানুহজনীক হেল্প কৰিব বিচাৰিছিলোঁ। মোৰ বছ হয়,
তাই মোক প্ৰমোশ্যনো দিব নোৱাৰে, একো কৰিব নোৱাৰে, মই তাইৰ পৰা একো ফেভাৰো ল'ব নোৱাৰোঁ। মই নিবিচাৰোঁ ফেভাৰ ল'বৰ কাৰণে যে মই এইটো কৰি দিওঁ, তেখেতে মই কিবা এটা তেখেতৰ পৰা অফিচিয়েল ফেভাৰ ল'ম, সেইটোও নহয়। তেখেতে মই একো কৰিব নোৱাৰে, মোৰ বস্তু আৰু অলপ ওপৰত আছে তেখেতত। কিন্তু মই আজিকালি নিয়মো আছে যে কাকো আপুনি প্ৰেয়াৰ কৰিব নোৱাৰে, মেজিক কৰা বুলি হয়, এইবিলাক ল আছে। কিন্তু মই ৰিস্ক ল'লোঁ। ৰিস্কটো কিয় ল'লোঁ? কাৰণ ঈশ্বৰে ৰাস্তাটো খুলি দিলে। কাৰণ মই যদি এনেই গৈ প্ৰাৰ্থনা কৰি দিয়া হ'লে মানুহজনী ঠিকো হৈ গ'ল বাৰু, কিন্তু সদায় এটা ৰিস্ক থাকে যে ই মোৰ ওপৰত যাদু কৰি দিলে নেকি, কিবা হ'ল। কিন্তু এনভাইৰনমেণ্টটো এনেকুৱা ফেভাৰেবল কৰি দিলে ঈশ্বৰে, কাৰণ মই সেই মানুহজনীৰ ভালটো বিচাৰিছিলোঁ। মই মানে তাইক ভাল হ'লে মই কিবা ফেভাৰ পাম, বা সেই মানুহজনীৰ পৰা মই কিবা ফেভাৰ পাম, ঈশ্বৰে মোক কিবা এটা ৰিৱাৰ্ড দিব, এইবিলাক মই ভবা নাছিলোঁ বাৰু সেইটো মই। সেইকাৰণে ইয়'ৰ হাৰ্ট শ্বুড বি ৰাইট উইথ গড, আৰু সেই মানুহজনীৰ মই মানে ভাল বিচাৰিছিলোঁ মানে হাৰ্টৰ পৰা, সেইটো কাৰণে ঈশ্বৰে ৰাস্তাটো খুলি দিলে। আৰু মানুহজনীও কিবা এটা ৰিৱাৰ্ড পালে, মোৰো বুজাটো গ'ল। চ' উই শ্বুড ট্ৰাই টু বি স্পিৰিচুৱেল। মইতো আগতেও কৈছোঁ যে আমি স্পিৰিচুৱেল হৈছোঁ বুলি কেনেকৈ গম পাম? যে উই উইল থিংক এবাউট আদাৰ্ছ। আমি বেলেগৰ কথা ভাবা ষ্টাৰ্ট কৰিম। অকল মোৰে ধন, মোৰে সম্পত্তি, মোৰ মূৰৰ পৰা যেতিয়া ওলাই আহিব ন, তেতিয়া আপুনি ফিল কৰিব যে ইউ আৰ বিকামিং স্পিৰিচুৱেল। তাৰমানে বাহিৰৰ বেলেগৰ কথা ভাবা ষ্টাৰ্ট কৰিব। সেইটো এটা মই শিকিলোঁ। আৰু লাষ্ট এটা মই ক'ব বিচাৰোঁ যে লিক ৱাৰ্মনেছ, তাৰমানে কুহুমীয়া। মানে আজিকালি যিটো অৱস্থা হৈছে নহয়, চেটান ইজ নট চিটিং এ মিনিট আইডল। মানে এক মিনিটো বহি থকা নাই খালী হয়। এই গোটেই মানে মানুহবিলাকক মানে বিশ্বাসী হওক অবিশ্বাসী হওক মানে অশান্তি দি মানে মানুহবিলাকক ইমান উগ্ৰ বনাই দিছে আজিকালি, ইমান আনফৰগিভিং বনাই দিছে। পিপল আৰ বিকামিং ব্লাড থাৰ্ষ্টি। খালি এইটো সেইটোক মানে ক্ষতি কৰোঁ, কিবা কৰোঁ, মানে আজিকালি এটা সেনেকুৱা এনভাইৰনমেণ্ট এটা বনাই দিছে। কোনে বনাই আছে? ছয়তান। মানে এনি টাইম সি বহি নাথাকে, এক মিনিটো খালী বহি নাথাকে। তাতে যদি আমি আকৌ কুহুমীয়া হৈ যাওঁ, আমি যদি কুহুমীয়া বিশ্বাসী হৈ যাওঁ, এতিয়া মই এটা ড্ৰয়িং এটা কৰি দেখাব বিচাৰিছোঁ। মই এনেই আন্দাজত ভাবিব, এইখন এটা ৱৰ্ল্ড হয়, এখন ৱৰ্ল্ড, ফ্ৰী ৱৰ্ল্ড, লাইক এ ফুটবল, ফ্ৰী ৱৰ্ল্ড। একো ইয়াতে বাধা বিঘিনি নাই। কিন্তু ছয়তানে কি কৰিছে? ইয়াতে এনেকৈ এনেকৈ ভাগ কৰি দিছে। এই ভাগবিলাক কিন্তু ঈশ্বৰে কৰা নাই, এনেকুৱা ক্ৰছকৈ মানে এনেকুৱা টুকুৰা টুকুৰা কৰি দিছে। এইবিলাক হৈছে ফেন্স, মানে ফেন্স, জেওৰা। এতিয়া কোনোবাই ভাবিব পাৰে যে মই এটা কাম কৰোঁ, মই জেওৰাতে বহি থাকোঁ, মই ইফালেও নাযাওঁ সিফালেও নাযাওঁ। ইফ ইউ আৰ এ ফেন্স চিটাৰ, তাৰমানে আপুনি যদি জেওৰাত বহি আছে, জেওৰাখন কোনে বনাইছে? ছয়তানে বনাইছে। আপুনি তাৰমানে ছয়তানৰ লগতে আছে। যেতিয়া কমিটমেণ্ট দিব, ঈশ্বৰক ফুল কমিটমেণ্ট দিয়ক, মাজত নাথাকিব। তাৰমানে লিক ৱাৰ্মনেছত নাথাকিব। আৰু অলৰেডি ৱাৰ্ণিং আছে যে লিক ৱাৰ্ম যিবিলাক বিশ্বাসী আছে, ঈশ্বৰে মুখেৰে ওলাই দিব। তাৰমানে দাদাই গগৈদাও এইটো ডাঙৰীয়া এইটো কথাই কৈ আছিলে, আমি চবে জানো যীশু বলিদানৰ কথা, চবে জানো। তেখেতে আজি আহি ইয়াতে ৰিপিট কৰিবলগীয়া কিয় হ'ল? যে তেখেতৰ বলিদানৰ যিটো ছাবষ্টেঞ্চ যেন আমি পাহৰি নাযাওঁ। কিয় দিছে? আমাক হেভেনৰ কাৰণে নহয়, মেইন উদ্দেশ্যটো হেভেনত লৈ যোৱাৰ টিকেট আমাক দিয়া নাইতো। সেইটো আৰ উই ৱৰ্ডি, আমি যোগ্যনে তেখেতৰ সেইটো বুজিবৰ কাৰণে? এনেই জাষ্ট হেভেনত যাম আৰু মৰাৰ পিছত লাগিলে বেপ্টিজিম ল'ম, দাৰু খাম, যি কাম চব কৰি থাকোঁ, মদ খাই মতলীয়া হৈ থাকোঁ, কিন্তু আমি হেভেনত যাব পাৰিলে হ'ল। সেই ছিষ্টেমত সেইটো কোৰ্চ নহয়, সেইটো কাৰিকুলাম নহয়। সেই কাৰিকুলাম যদি কৈছে কাৰোবাক আহি পেলাই ইয়াতে বেপ্টিজম দি দিছে, তেনেহ'লে দিছ ইজ ৰং। সি নাথাকিব বেছি। হেভেনততো মই মৰাৰ পিছতে যাম, লাইফটো ইমান কষ্টকৰ, মোকতো যীশুৱে বচাব অহা নাই। সি নাজানেই যে কি লাগে। ইয়'ৰ হাৰ্ট শ্বুড বি ৰাইট উইথ গড। ইউ হেভ টু বি অনেষ্ট উইথ গড। দেৰ ইজ ন' শ্বৰ্টকাট। মই কৈছোঁ দেৰ ইজ ন' শ্বৰ্টকাট টু হেভেন। যীশুৰ নাম লৈ পেলাই নাভাবিব যে হেভেনৰ শ্বৰ্টকাট আমি পাই গৈছোঁ। দিছ ইজ ৰং, দিছ ইজ ট'টেলি ৰং। মানুহৰ লাইফটো চেঞ্জ হোৱাটো তাতছা ডাঙৰ মিৰাকেল নাই। ইফ উই আৰ এবল টু চেঞ্জ পিপলছ লাইফছ, সেই মানুহটোৱে সদায় যীচুক মানে কেতিয়াও এৰি নিদিয়ে। আৰু প্লাছ আপোনালোক এক্সাম্পল হয়। আমি যাক যীশুৰ ওচৰলৈ আনিলোঁ, সি আমালৈ চাব, সি কেনেকৈ আছে চাওঁচোন, তাৰ লাইফটো চাওঁগৈ। আমি যদি নিজেই ধৰি লওক ঢিলা ঢালা বিশ্বাসী হয়, সিও ঢিলা ঢালা বিশ্বাসী হ'ব।
তো আমি ঢিলা ঢালা বিশ্বাসীৰ এটা আৰ্মি বনাই গৈ আছোঁ, এইটো শয়তানে খুব ভাল পাব আৰু আপোনাক মানুহ আনি দিব, ইয়াকো পিচ কৰ, কিন্তু সেই পিচিংটো আপুনি ডেভিলৰ কাৰণে কৰি আছে। বিকজ ইউ হেভ ন' এক্সাম্পল বা আই হেভ ন' এক্সাম্পল টু শ্ব' দ্য আদাৰ্ছ হাউ উই আৰ লিভিং আৱাৰ লাইফছ। মই ভাবিছোঁ বেছি নকওঁ আৰু, বুজাই বুজি গৈছে। এইখিনিকে ক'ব আছিল, কিবা যদি ভুল হৈছে ক্ষমা কৰিব, যদি বেছিকৈ কৈ দিলোঁ ক্ষমা কৰিব। তাৰমানে এইটো মোৰ নিজৰ লাৰ্ণিং হয়, এইটো আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। মই যে পাৰফেক্ট হয় কিবা নহয়, আই এম ষ্টিল লাৰ্ণিং, আই ৱান্ট টু লাৰ্ণ মোৰ। শিকিছোঁ কাৰণে আপোনালোকক মই বিলাই দিছোঁ তাৰমানে। আৰু মই এনেকুৱা নহয় যে মই কিবা কিতাপ পঢ়িছোঁ কৈ আছোঁ, কাৰণ মোৰ নিজৰ লাইফত হৈ আছে, সেইকাৰণে কৈ আছোঁ। চ' মোৰ এইখিনিয়ে ক'বলৈ আছিলে, থেংক ইউ।